এজনী দিনত কাম কৰে এজনী ৰাতি কাম কৰে লাজ ক'ত লাগে ঘৰটো যদি তোক দি দিয়া তই কি কৰিবি কোৱাচোন অঁ ইয়াক মোক দেচোন কি কৰিবি কোৱাচোন ধুনীয়া ছোৱালী কেইজনীমান আনি যাওঁনে বিয়া পাতিবি এজন নহয় দুজনী আনি এজনী কাম কৰা এজনী দিনত কাম কৰে এজনী ৰাতি কাম কৰে समझ रहे हो ना এইটো ঘৰ পালে নে অঁ আচ্ছা মানে কি আৰু কাম কম মানে এইবোৰ বেলেগৰ লগত হাজিৰা কৰিব নপদাং নহয় এনেই ভাত পানী বনোৱা ভাত পানী বনোৱা সেইটো ঘৰ পালে ন তহঁতি ভাল পাই ন গোটেই গালত ফুটবল খেলৰ পাৰ্টিৰ নিচিনা আহিছোঁ আমি আজি মই এইটোতো ফুটবল প্লেয়াৰৰ নিচিনা লাগে চা চুলি চাৰা এইটো এটা চুলি সেইটো এটা চুলি চকুত নেদেখেই ইহঁতক মানে টুপি মোৰতো ইয়াত টুপি পিন্ধাকে বুলি ভাবোঁ আমাৰ চুৰজ যেনে থাকে চুৰজে ভালকৈ আজি দেখাইছে এইটো চুৰক না টুপি পিন্ধা যেন লাগে চুলি ডাইৰেক্ট টুপি আৰু চেপেনা এপাত আছে আৰু হাৱা মেচিন এটা আছে পুৰা হেৰি কৰে ঘৰ চফা হাৱা মেচিন এটা আছে চেপেনা পানী এইটো কি পৰি আছে এইটো হ'ল হাগিছ পাই আছে অকা কটীয়া লাগি লৈ অকা চাপাতৰ অকা পিন্ধিব এদিন লাগিব নেকি তোক কবালৈ গ'লে মানে মুতিব হাগিব নোৱাৰে সেইটো মুখত পিন্ধি ল'বি তেতিয়া সেইটো তই এতিয়া মুখত পিন্ধি ল'লে হ'লচোন দিনি মাস্ক পিন্ধি ল'বি দোকানত পালোহি কিবা কিবি আছে ঠাণ্ডা এটা খাই লওঁ কাৰেণ্টটো নাই নি আমাৰ নিজৰ দোকানৰ নিচিনা মানে আন্ধা মুন্ধা হৈ আছে বাৰু এতিয়া কাৰেণ্টটো নাই সোমাই দিলে মানুহ চাটা മുടി കട്ട് ചെയ്ത് സുന്ദരണ്ടല്ലോ സുന്ദര ലൈവ് എടുത്തോണ്ടിരിക്കണം সেইজন আমাৰ দোকানীজন ব্লেক হাতমান ফুলি গৈছে কিবা এটা খাই লওঁ ঠাণ্ডা কটিয়া কেনে খাইছোঁ দিব নিজৰ দোকানৰ নিচিনা গোটেইখিনি ইয়াত লাইন পাতি ল'লেহি খাই ছোৱালী দিয়া পৃথিৱীবিলাকত খাবলৈ আহিলে তহঁত নহয় অঁ লাষ্ট চাৰ্জ একো নালাগে তোমাক লাষ্ট ক'ত লাগে আকৌ এতিয়া লাষ্ট ক'ত লাগে সেইটো ক'বলৈ টান ওচৰ কেনে হাত মেলি বুজিছে অকল সৰু লাইন নালাগে তোৰ বয়স নহয় তই দেখাতে চাপত ইমানটো সেইকেইটা তোৰ সৰু লা ৰাস্তাটো আমাৰ এটা কেনেকৈ মোবাইল টিপি আছে দেখিছে নাই অঁ সুৰজ মোবাইলটো হ'ব যিটো মোচনৰ মোবাইলটো পিটিকে মানে মোবাইলে ভাবে আহে ভগৱান মোক কণ্টেক্ট মানে এৰি দিয়ে তাৰমানে এনেকৈ ভাবে নকোৱাকৈ পিটিকে তাৰমানে কটীয়াৰ মাজত কি সৰু ল'ৰা নিচিনা কৈছে কটীয়া লুকাই থাকক কি সৰু ল'ৰা নিচিনা কৈছে তোৰ মাজত নাই সেয়া সৰু ল'ৰা নিচিনা চকুকো গছৰ বোলে ক'বা বোলে কেনে থাকিব নাই বোলে তই কটীয়া খাই পেলাই কেনেকুৱা গৈ গৈছা সেইটো মটন দুটা আনিছে ৰাস্তাতে কেনেকুৱা লাগি হৈছে এটা মটন এটা লাগে এটা সেইটো বোলে চাই নাখায় বোলে তই চাবলৈ কেলে মনত দেখিব নি জীৱনত তই চাবও নালাগে দুটা মনত আহিছ কাক লাগিব তেতিয়া কেনে লাগিব ৰাস্তাখনত ন কৰিবি নাইতো নাখায় ন দিলে খাবি তই ছোৱালীয়ে সিজিয়া ৰাস্তাটো কি হয় ৰাস্তা ৰুমলৈ গ'ল ঠাণ্ডাকে এই কুকুৰ মেকুৰী ৰাস্তাটো ঠাণ্ডাকে আহিব নাই মানে ৰুমতো নাথাকে বস্তুটো এনে গেটি জিকা ছোৱালী বুলি ক'ব আৰু ভালকে যাম কেনেকুৱা লাগি যায় নাই যাতকে হানি নাপায় আমাৰ ৰুমলৈ সোমাই যায় ৰাস্তাটো দেখিছেনে কি সুন্দৰ কি সুন্দৰ এটা ৰাস্তা ইমান ধুনীয়া পৰিৱেশ এইফালে এইটো পূৰ্ণ আহি আছে কথা পাতি
এনেই ধেমালি কথা বেয়া পাইছোঁ সেইটো সুধিছোঁ ধেমালি কথা অঁ ধেমালি কৰিলে বেয়া পাওঁ নি নহয় পালে পাই তই বেয়া পাই কি কৰিবি মোক না তোক বেয়া পাই কি কৰিম মই সেইটো পালে পাই মই সুধিছোঁ সেইটো মই বেয়া পালোঁ বোলে শুনে চাবা হাগি নিদিয়া নে তাকে আকৌ ভাল পালোঁ বোলে শুনে চাবা নহ'ব ন বেয়া পালে একেখিনিয়ে গু ওলাব নোলায় নে খেল কৰে বোলে মই ধপাত দিব এইটোৱে গোটেইখন হয় নহয় ৰুমত পাই গ'লে এখন গেটখন কোনে আগতে খুলি যাব পৰাব আমাৰ কোম্পানীৰ ৰুল যোনে আগত আহে সি গেট খুলিবলৈ লাগিবই অভিয়াছলি লাগিব আৰু যি লাষ্টত আহে সি বন্ধ হ'ব লাগিব হয় নহয় গতিকে আমি আগত যাম নহয় দিয়া মাজত যাম বোকালে যাওঁ সেইটো কেনেকৈ কৰিবি এইটো আমাৰ কোম্পানীটো 5 টকা দিম অঁ এই চিলিণ্ডাৰ এখন ফিট কৰি দিব কথা 5 টকা দিব কেলে মোৰ লাগে আকৌ মই 5 টকা কি বেছি পোৱা নাই অঁ 5 টকা এইকেইটা হ'ল এটা হ'ল কুকুৰ মেকুৰী চকুৰ আগত মানে দেখা দেখি থাকিব নোৱাৰে সিহঁতৰ লাগি সেইকাৰণে একেটা ফেভাৰ হৈছে ৰুমৰ পালে নাই বাটতো লাগিছিলে ৰুমৰ পালে ন দে 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 গাল দিব খেল বেলেগ কৰি থাকে মানে আমাৰ এটা কুকুৰ মেকুৰীটো চাওঁ মানে একচুৱেলি ধেমালি কৰি থাকে বাৰু কাজিয়া নহয় দেই ল'ৰাকেইটা ভাল আছে এতিয়া পালেগা পলা এতিয়া ৰুমত পালোহি ৰুমত একেবাৰে আৰু কি কয় কি নহয় কোনো ঠিক নাই মানে একেৰাহে অকল লাগিয়ে থাকে মানে নহয় কিন্তু কাজিয়া নালাগে দেই কোনো কাকো চিৰিয়াছলি নলয় মানে এটা ধেমালি লাগি থাকে আৰু ভাল লাগে ন বাহিৰত আহি পিনে এনেকৈ আছোহি এনেকৈ ধেমালি কৰি থাকিলে এতিয়া ঘৰলৈ চলে মনত নপৰে নহ'লেতো এনেই কোনো কাকো নেমাতেই যদি চবেই নিজৰ মাজতে নিজৰ ব্যস্ত থাকিলে মানে আচলতে ঘৰলৈও মনত পৰিব আৰু কাম বনো তেনেকৈ মন নপৰে মই জনাত সদায় এনেকৈ ধেমালি থাকিব লাগে যেনেকৈ আমাকেইটা থাকোঁ আগতে আমাৰ বিপুল আছিলে আৰু চুনু আছিলে আমি সিহঁতৰ লগতো এনেকৈ ধেমালি চবেই মানে মিলিজুলি থাকোঁ হ'লে কাৰণ বিদেশত যিহেতু আছোঁ ইয়াততো আমাৰ কোনো হেৰি নাই ন এতিয়া আমাকেইটাই নিজৰ ককা ভাই নিচিনা থাকিব লাগিব গতিকে এনেকৈ আৰু আপোনালোকে নাভাবিব যে আমি কাজিয়া কৰি থাকোঁ বুলি কিবা সেই তেনেকুৱা একো নহয় আমাৰ ৰুমত প্ৰায় ধেমালি হৈ থাকে অকল এনেকৈ ধেমালি জুকি সেইবিলাকে তো আজিলৈ মানে দোকানৰ পৰা আহি ল'লোঁ বাকী কাম আছে ভাত পানী বনাব লাগিছে বনাই লওঁ গতিকে বাই বাই